गसाइगाव आबहावाखौ मोजां मोनग्राफोरनि बाख्नायजाथाव हाबाफारि न' जिबौनि दावदै बोखांनानै फिसा बेरहोनानै हाग्रायाव हगारदों। गसाइगावनि मानिजाथाव खौरां दैथायगिरि शंकर चौधुरीनि थाग्रा न'आव सानब्रैनि सिगां फिथिगम जिबौनि गासै 17था दावदै बोखांनो मोनदोंमोन। शंकर चौधुरीनि थाग्रा न'नि सेफ्टि टेंकनि गुदुङाव गेदेर मासे फिथिगम जिबौआ फानफबनानै गुदुंनिफ्राय हाबलाय ओंखारनाय खालामनाय समाव नुनानै सातग्रामनि थागिबि जिबौ हमग्रा बान्दब बिश्वजित बर्मननो खौरां हरो। खौरां मोननाय लोगो लोगो बान्दब बर्मननि दैदेननायाव जिबौखौ हमनो हायाखैब्लाबो गासै 17था जिबौनि दावदै बोखांनो हायो। बान्दब बर्मना जिबौनि दावदैखौ जोथोन लानानै दोनो आरो साननैनि उनाव दावदैया बेरनानै जिबौ 17था फिसा उजियो। दिनै गसाइगाव महकुमानि सिङाव थानाय गुमा हाग्रा बिफाननि हाग्राबारियाव जिबौ फिसाखौ हाखमा फरेस्ट बिटनि इनचार्ज थजेन बसुमतारीनि दैदेननायाव हगारो। नमस्कार, मैं बिश्वजित बर्मन प्रकृति सापुरगाम वाइल्ड लाइफ प्रोटेक्शन सोसाइटीर एनजिओ सेक्रेटरी और आमी विगत 3 बছर धरी साप रेस्किउ कर और तहतक रिहेबिलिटेट कर तो आज जो 4 दिन मान आगत गोसाइगाँवर रेस्किउ कल एटा जत आमी रेस्किउ कर पे मनोक्लेट कोब्रार आमी पोवाली पाओ 16टा मान। तो 16टा पोवालिर भितर एटा कणी बेया हो जाए और आमी 15टा कणी हेचिंग कर पे इहतक आमी सक्सेसफुली आमी इहतक फुटाबले सक्षम हईसो। तो आज आहिसो आमी कि गोमा रेंज ना गोमा रेंज हाकमा बिल इते हाकमा बीट और खलनाला जगह इते आमार लगत उपस्थित आछे आमार कचुगाँव डिविजनर प्रोटेक्शनर इनचार्ज किशोर सर लगते आछे आमार गोमा रेंजर बीट अफिसार तेखेतर सकलो उपस्थितित आमी एई केडाल सापक आज इयाते आमी रिलीज करिबले आइছো। की की साप आछे इयाते? आमार लगत आछे आपनार टोटाल 15टा मनोक्लेट कोब्रा बेबी और एटा स्पेक्टेकल कोब्रा बेबी और लगते आछे ब्लैक क्रेट लेजार ब्लैक क्रेट जाक आमी साइलेंट किलार बुली जानो। एडाल साप आमार लगत आछे। कोर पर धरा होइছিলে सापबिला? साप केडाल आपनार टोटाल साप गोसाइगाँव किहर पराय धरा होइছে। तो एडाल साप अकल आमार कि गोसाइगाँवर पर अकमान आतुৰৰ পৰা আমি रेस्किउ কৰিছিলোঁ। আচ্ছা, আৰু এই সাপবিলাক আপুনি নিজেই কণীৰ পৰা জগোৱা বুলি কৈছে? হয়। কেইটা কণী পাইছিলে? টোটাল আমি 16টা কণী পাইছিলোঁ, তাৰে এটা কণী বেয়া হ'ল, বাকী 15টা কণী সাকসেসফুলি আমি হেচ কৰিছোঁ। আচ্ছা, আৰু এই ঘটনাটোৰ জৰিয়তে বা আজিৰ এই কাৰ্যৰ জৰিয়তে আপোনালোকে কি মেছেজ দিব খোজে জনসাধাৰণক? চাওক, আমাৰ এটা উদ্দেশ্যটো হ'ল যে সাপক মানুহৰ পৰা আৰু মানুহক সাপৰ পৰা বচোৱা, এইটো হ'ল আমাৰ প্ৰথম উদ্দেশ্য। সেই গতিকে আমি সাপবোৰক ৰেস্কিউ কৰোঁ আৰু তাহাঁতক আমি ৰিহেবিলিটেট কৰোঁ। লগতে মই আপোনালোকৰ জৰিয়তে আমাৰ মিডিয়া পাৰ্চনসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে ইয়াতে উপস্থিত হৈছে। আৰু আপোনালোকৰ জৰিয়তে এটা মেছেজ মই দিব বিচাৰিছোঁ যে আমি যদি কেতিয়াবা সাপ দেখোঁ, আমি ইমান ভয় কৰিবলগীয়া একো বস্তু নাই, কাৰণ আমাৰ ইয়াতে সাপৰ সংখ্যা মানে বিষাক্ত সাপৰ সংখ্যা একেবাৰে কম। যিমান সাপ পোৱা যায় তাৰ ভিতৰত অকল মাত্ৰ 4 বিধ বা 5 বিধ সাপৰহে বিষ আছে, বাকী যিমান সাপ আছে গোটেই নন ভেনমাছ সাপ হয়। আৰু লগতে এটা মেছেজ দিব বিচাৰিছোঁ যে যদি কেতিয়াবা কাৰোবাক যদি স্নেক বাইট হয়, আপোনালোকে প্লিজ কেতিয়াও ওঝা ঝাৰফুকৰ ওচৰত যাতে নাযায়। এইবোৰ অন্ধবিশ্বাসৰ পৰা আমি দূৰ হৈ আহিব লাগে। লগতে এই পেচেণ্টজনক লগালগ চিভিল হস্পিটেললৈকে প্ৰেৰণ কৰি এণ্টিভেনমৰ সহায়তহে আমি স্নেক বাইট পেচেণ্টক ভাল কৰিব পাৰোঁ। এইখিনি মেছেজ মই ছ'চাইটিৰ মাজত দিব বিচাৰিছোঁ। মই কচুগাঁও ডিভিজনৰ প্ৰটেকশ্যন ৰেঞ্জৰ ইনচাৰ্জ হওঁ। মোৰ নাম কিশোৰ বসুমতাৰী। আজি আমাৰ স্নেক সেৱাৰ যিটো সাপৰগ্ৰামৰ মানে NGO আৰু তেওঁলোকে মোক কণ্টেক্ট কৰিলে যে আমাৰ কেইটামান সাপ আছে, আমাৰ মানে এৰিবৰ কাৰণে অলপ মানে ঠাই লাগে, মানে যে আমি সাপৰ পোৱালি আৰু সেইটো এৰিবৰ কাৰণে ঠাই লাগে, তেনেকুৱা কিবা জেগা মানে আমাক সুধিছে। আৰু তেতিয়া মই আমাৰ গুমা ৰেঞ্জটোৰ ওচৰত ভাল হ'ব বুলি হেনে আমাৰ গুমা ৰেঞ্জৰ লগত আমি কণ্টেক্ট কৰি পেলাই ঠাইটো আমি বাছি লৈছোঁ। তাৰপিছত আনি পেলাই আমি ইয়াতে আজি এৰিবৰ কাৰণে যোজা কৰিছোঁ। কিছুমান সাপ আছে আমাৰ বিশেষকৈ আমি ইমান নাম নাজানো, কিন্তু ফেটি সাপ বুলি গোটেইকেইটা ফেটি সাপ। এইটো ভাল পদক্ষেপ আৰু এইবিলাক মানে যদি মানে আমি প্ৰতিৰক্ষা কৰিব পাৰোঁ আমাৰ কাৰণে খুবেই ভাল। সাপ হ'লে যে মানুহ খুটিব সেইটো কথা নহয়, মানুহবিলাকে ভুল বুজে। সাপ দেখিলে মানুহ মাৰি পেলায় বা এনে অনতে এনে মাৰি পেলায়, এইবিলাক মানে ভুল। গতিকে আমি সকলোৱে বুজিব লাগে যে সাপ আমাৰ কাৰণে বহুত
উপকাৰীহে একফালৰ পৰা ক'ব গ'লে গতিকে আমি চবেই মানে বুজিব লাগিব যে সাপ আমাৰ কাৰণে ভাল আৰু যাৰ কাৰণে আমি আমাৰ যিটো স্নেক চেভাৰ আছে তেওঁলোকে সেইটো প্ৰচেষ্টা কৰিছে যে আমি সাপটো যেনে তেনে বচাব লাগে কিছুমান সাপ আমাৰ পৰা বিলুপ্ত হ'ব ধৰিছে আমাৰ ইপিনে যিটো পাব লগা সাপ সেইটো আমি এতিয়া দেখা নাপাওঁ সেইবিলাক সাপ আমি ছেভ কৰিব পাৰিলে ভাল আৰু কি তাকে কৈ মই মানে এইখিনি ক'লোঁ আৰু কি